হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো একেবাৰে পথাৰৰ সোঁ মাজতে ষ্টাৰ্ট কৰিছোঁ দেই। আৰু মানে মাৰ লগত মানে ধান পকিছে নাই বুলি আৰু পথাৰখন চাই যাওঁ বুলি আহিছোঁ। আৰু এইফালে দেখিছে নহয়, পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি কয় যে, আলি বিচাৰিয়ে পোৱা নাই। আৰু তেনেকৈ আমি দুইজনীয়ে মানে ফালি মেলি গৈছোঁ। আৰু যিহেতু আমাৰ পথাৰখন অকণমান দূৰ ন, তো সেইকাৰণেহে। আৰু এইফালে ধান পকিছেগৈ আৰু প্ৰায়তো আমাৰবিলাক বাৰু কেনেকুৱা হৈছে নাজানো এতিয়ালৈকে। তো গৈ আছোঁ আৰু এইফালে পাই গ'লোহি মানে আমাৰ ঘৰৰ পথাৰ। তো মানে যিহেতু ৰোৱা কেইদিনমান দেৰি হ'ল ন, তো সেইকাৰণে মানে ওলাইছেগৈ আৰু পকা নাই যিহেতু কেইদিনমান লাগিব। তো সেয়াই এইফালে আমাৰ ধান দেখিছে নহয়, মানে আৰু 2 সপ্তাহ 3 সপ্তাহমান লাগিব চাগে, তাৰপিছত দাবলৈ বুলি হ'ব। আৰু এয়াই দেখিছে নহয়, আৰু চাই থাকিব ভিডিঅ'টো। আৰু পথাৰৰ পৰা আহি মেলি বেলেগ ভিডিঅ' একো কৰাই নহ'ল। আৰু যিহেতু এতিয়া সন্ধিয়া হ'লগৈ, তো সন্ধিয়ালৈকে খানা বনাবলৈ বুলি লৈছোঁ। আৰু এইফালে জহা তুৰৈ লৈছোঁ, আৰু তাৰ লগত সৰু সৰু মাছ মানে এখেতে কিনি মেলি আনিছিলে। আৰু তো এতিয়া মই ধুনীয়াকৈ বনাই মেলি লওঁ। আৰু মানে তুৰৈখিনি পাৰোঁতে ওপৰৰ পৰা মানে দুটুকুৰা হৈ যায় যে, মানে ওপৰৰ পৰা হ'ল যিহেতু, তো মানে সেইকাৰণে অকণমান ৰঙা ৰঙা হৈ গ'ল। আৰু এইফালে মাছখিনি ধুনীয়াকৈ বাচি মেলি মায়ে দিলে। তো এতিয়া মই ধুনীয়াকৈ বনাই মেলি লওঁ। আৰু ভাবিছোঁ মানে বাহিৰতে বনাওঁ, যিহেতু ঠাণ্ডা বতৰো পৰিছে ন, তো সেইকাৰণে মানে জুইকা জ্বলাই লৈছোঁ। আৰু এইফালে জুইকা নজ্বলোকৈ জ্বলি আছে দেই। মানে যেতিয়া বনাই মেলি শেষ হ'ব আৰু তাৰপিছত একদম ধমধমকৈ ডাঙৰকৈ জ্বলি যাব। আৰু তো এইফালে মই কেৰাহীও পাতি দিলোঁ, তেলো দি দিলোঁ। তো ধুনীয়াকৈ এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। তাৰপিছত জহা তুৰৈ, আৰু মানে ভোল বুলিও কয় বাৰু দেই, মই ভোলো কয় তুৰৈও কয়, মই তো সেইকাৰণে তুৰৈ বুলিয়ে কৈছোঁ। আৰু এইফালে মাছখিনি আৰু এতিয়া মাছখিনি ভাজি মেলি লওঁ। আৰু তাৰপিছত মানে তুৰৈখিনি ভাজিব লাগিব। তেন্তে ভিডিঅ'টো চাই থাকিব আৰু অকণমানো স্কিপ নকৰাকৈ। আৰু এইফালে মোৰ মানে মাছখিনি ভজা হৈ গ'ল বাৰু। তাৰপিছত এতিয়া মই ইয়াতে 5 ফোৰণ কেইটামান মানে দি লৈছোঁ আৰু তেলতে। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। মানে 5 ফোৰণখিনি দিলে মানে খাই কিবা এটা টেষ্টটো ভাল লাগে। আৰু তো সেইকাৰণে মানে দিছোঁ। আৰু এইফালে জুই ডাঙৰকৈ জ্বলি গৈছে। তো এতিয়া তুৰৈখিনি দি দিলোঁ। আৰু তুৰৈখিনি দেখিছে নহয় আপোনালোকে, মানে কেৰাহীত দিয়াৰ লগে লগে একদম ভৰ্তি হৈ আছেগৈ। যেতিয়া মানে সিজি মেলি শেষ হ'ব, এতিয়া অকণমানি হৈ থাকিব। তো সেয়াই, তো চাই থাকিব ভিডিঅ'টো। এতিয়াতো কেৰাহীটো ভৰ্তিয়ে হৈ আছে ন। আৰু এইফালে মোৰ মানে তুৰৈ শাকখিনি ৰেডি হৈ গ'ল। আৰু এইফালে দেখিছে নহয় কিমান অকণমানি হৈ গ'ল। মানে পানী দিয়াই নাছিলোঁ দেই, তুৰৈৰ পৰা যিহেতু নিজে নিজে পানী ওলাই আহে ন, তো তেনেকৈহে। তো ইয়ালৈকে মই মাছ অকণমান দি দিলোঁ, আৰু সৰু সৰু মাছ কেইজনীমান বাচি মেলি। তো এতিয়া খাব লাগে, আৰু বেটাক আগতে দি ল'ব লাগিব, যিহেতু মানে বেটা সোনকালে হৈ থাকে যে, মানে সেইকাৰণেহে। তো এতিয়া তুৰৈখিনি নমাব লাগে। আৰু এইফালে কেৰাহীতে মানে দুনবন কেইডালমান মানে তেল চেল নিদিয়াকৈ এনেই মানে অকণমান গেপাই লৈছোঁ। আৰু আলুৰ লগত পিটিকা বনাম বুলি ভাবিছোঁ মানে। আৰু এইফালে দেখিছে নহয়, মানে কোমলীয়া আৰু সৰু সৰু আগ কেইটামান আমাৰ এখেতে বাৰীৰ পৰা তুলি মেলি আনিছিলে। আৰু তো এতিয়া খানা পিনা বনাই মেলি ৰেডি। আৰু তো এতিয়া দুনবনখিনি পিটিকা বনালে হৈ যাব আৰু খাবলৈ বুলি। আৰু ঠাণ্ডা দিনত যে মানে সোনকালে খাই দিয়া হয় দেই, আমাৰ মানে বেছি দেৰিলৈকে থকাই নহয় আৰু ন, মানুহনো 3টা 4টাহে, তো কিনো কৰি থাকিম। তো সেইকাৰণেহে। আৰু এইফালে দুনবনখিনি ওলাই মেলি ল'লোঁ। এইফালে আলু, তো পিঁয়াজো কাটি ল'লোঁ, জলকীয়া দুটা। তো মই এইখিনি ধুনীয়াকৈ এতিয়া পিটিকা কৰি লওঁ। আৰু তাৰপিছত গৰম গৰম ভাতৰ লগত খোৱাহে কথা আৰু দেই। আৰু আপোনালোকে বাৰু দুনবন খায় নে নাখায় কমেণ্ট কৰি জনাব দেই। আমাৰ মানে কেতিয়াবাহে খোৱা হয় বাৰু, সদায় খোৱা নহয় তেনেকৈ। তো এতিয়া মই ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ। জলকীয়া এটাহে দিলোঁ দেই, যিহেতু মানে মই জ্বলা খাব নোৱাৰোঁ বেছিকৈ, সেইকাৰণেহে। আৰু এইফালে বেটাকো ভাতখিনি ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু এইফালে মাছ 2জনীমান লৈছোঁ। তাৰপিছত তুৰৈ শাক আৰু গৰম গৰম ভাত। তো বেটাক খুৱাই